নমস্কাৰ বন্ধুসকল অসমৰ লাখ লাখ চাহ শ্ৰমিক পৰিয়ালৰ বাবে আহিছে এটা ডাঙৰ খবৰ দীৰ্ঘদিন ধৰি মজুৰি বৃদ্ধি দাবী কৰি অহা চাহ শ্ৰমিকসকলৰ বিষয়ে পুনৰ চৰ্চা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যজুৰি শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টৰ জৰিয়তে জনাইছে যে চৰকাৰৰ লক্ষ্য হৈছে চাহ শ্ৰমিকসকলৰ জীৱনমান উন্নত কৰা আৰু ধাপে ধাপে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা পোষ্টটোত উল্লেখ কৰা মতে 2021 পৰা 2026 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 280 টকা বৃদ্ধি কৰা হৈছে আনহাতে বৰাক উপত্যকাত 258 টকা বৃদ্ধি কৰাৰ কথাও কোৱা হৈছে বন্ধুসকল আমি সকলোৱে জানো অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল কিমান কষ্ট কৰি জীৱন চলায় সকলোৰে দিন আৰম্ভ হয় খুব পুৱাতে বৰষুণ হওক বা তীব্ৰ ৰ'দ দিনভৰ চাহপাত তুলি কঠিন পৰিশ্ৰম কৰি তেওঁলোকে নিজৰ পৰিয়াল চলাই নিয়ে কিন্তু বহু বছৰ ধৰি তেওঁলোকৰ এটা ডাঙৰ সমস্যা আছিল কম মজুৰি সেয়েহে এতিয়া চৰকাৰৰ এই ঘোষণা বহু পৰিয়ালৰ বাবে আশাৰ বতৰা হিচাপে দেখা গৈছে ইয়াৰ লগতে আটাইতকৈ ডাঙৰ কথা হৈছে 2026 পৰা 2031 চনৰ ভিতৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে 500 টকালৈ নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে এই ঘোষণাৰ পিছত বহুতে আনন্দ প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত বহু মানুহে কৈছে যদি সঁচাকৈয়ে 500 টকা মজুৰি হয় তেন্তে চাহ শ্ৰমিক পৰিয়ালৰ জীৱনত বহু পৰিৱৰ্তন আহিব পাৰে কিন্তু আনহাতে কিছুমান লোকে প্ৰশ্নও উত্থাপন কৰিছে তেওঁলোকৰ মতে কেৱল ঘোষণা নহয় বাস্তৱত কিমান সফলভাৱে এই সিদ্ধান্ত কাৰ্যকৰী হয় সেয়াই হ'ব আটাইতকৈ ডাঙৰ কথা বন্ধুসকল অসমৰ চাহ উদ্যোগ কেৱল এটা উদ্যোগ নহয় এইটো অসমৰ গৌৰৱ অসমৰ পৰিচয় আৰু এই উদ্যোগৰ মূল শক্তি হৈছে আমাৰ চাহ শ্ৰমিক ভাই ভনীসকল তেওঁলোকৰ জীৱন উন্নত হ'লে উন্নত হ'ব অসমৰ অৰ্থনীতি উন্নত হ'ব হাজাৰ হাজাৰ পৰিয়ালৰ ভৱিষ্যত এতিয়া চাব লাগিব আগন্তুক দিনত চৰকাৰৰ এই লক্ষ্য কিমান দূৰ সফল হয় আৰু চাহ শ্ৰমিকসকল সঁচাকৈয়ে লাভান্বিত হয় নে নহয় আপোনাৰ মতামত কি চাহ শ্ৰমিকসকলৰ মজুৰি 500 টকা হ'ব লাগেনে কমেণ্টত নিজৰ মতামত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ